নমস্কাৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোৰ টপিক হৈছে আধাৰৰ কিদৰে PVC কাৰ্ড অৰ্ডাৰ কৰিব পাৰি ইয়াৰ বাবে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ বা আপোনাৰ PC বা লেপটপৰ এটা ব্ৰাউজাৰত যাওক যোৱাৰ পিছত আধাৰৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব অফিচিয়েল ৱেবছাইটত যাবৰ বাবে UIDAI টাইপ কৰক তাৰপিছত এণ্টাৰ মাৰক প্ৰথম যোনটো লিংক খুলিব সেই লিংকটোত ক্লিক কৰক লগে লগে এখন নতুন উইন্ডো ওপেন হ'ব এই উইন্ডোখনে হৈছে আধাৰৰ অফিচিয়েল ৱেবছাইটৰ উইন্ডো এই ৱেবছাইটত আপুনি দেখিব পাইছে মাই আধাৰ বুলি এটা অপচন তাত মোবাইলৰ কাৰ্সাৰডাল লৈ যোৱাৰ লগে লগে তলত দেখা পাব অৰ্ডাৰ আধাৰ PVC ইয়াত ক্লিক কৰক ইয়াৰ লগে লগে এখন নতুন উইন্ডো ওপেন হ'ব এই নতুন উইন্ডোখনত আপুনি ওপৰতে দেখা পাব গেট ইউৰ আধাৰ কাৰ্ড অৰ্ডাৰ ফৰ 50 rupees ইনক্লুচিভ অফ GST এণ্ড স্পীড পোষ্ট চাৰ্জ তাৰপিছত জানো হওক কিদৰে আধাৰ PVC অৰ্ডাৰ কৰিব পাৰি স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰাৰ লগে লগে দেখিব আধাৰ নম্বৰ এই আধাৰ নম্বৰটোত আপোনাৰ যিগৰাকী ব্যক্তিৰ আধাৰ PVC কাৰ্ডৰ প্ৰয়োজন হৈছে সেই ব্যক্তিজনৰ আধাৰ কাৰ্ড নম্বৰটো টাইপ কৰক তাৰপিছত তললৈ আহক তলত দেখিব এণ্টাৰ চিকিউৰিটি কোড সাইডত থকা নম্বৰটো কেপিটেল স্মল যিদৰে আছে তেনেদৰে টাইপ কৰক তাৰপাছত দেখা পাব মাই মোবাইল নম্বৰ ইজ নট ৰেজিষ্টাৰ্ড কিছু ব্যক্তিৰ মোবাইল নম্বৰ আধাৰৰ লগত ৰেজিষ্টাৰ নাথাকে এই ক্ষেত্ৰত বেলেগ প্ৰচেছ হয় এইটো আমি পিছত ডিছকাছ কৰিম মোৰ ক্ষেত্ৰত মোৰ ব্যক্তিজনৰ যিজনৰ আধাৰ কাৰ্ডৰ PVC প্ৰয়োজন হৈছে মোবাইল নম্বৰ আধাৰৰ লগত লিংক আছে গতিকে মই সেন্ড OTPত ক্লিক কৰিলোঁ লগে লগে লিংক থকা আধাৰ নম্বৰত এটা মেছেজ OTP হিচাপে যাব 6টা ডিজিটৰ সেই নম্বৰটো এণ্টাৰ OTP/TOTP টাইপ কৰি দিলোঁ টাৰ্মছ এণ্ড কণ্ডিশ্যনটো ক্লিক কৰিলোঁ আৰু ছাবমিট বাটনত প্ৰেছ কৰিলোঁ তাৰপিছত দেখিবলৈ পাব আপুনি এটা নতুন পেজলৈ গতি কৰিছে এই নতুন পেজটোত আপোনাৰ যিগৰাকী ব্যক্তিৰ আধাৰ কাৰ্ড PVC প্ৰয়োজন আছে সেই ব্যক্তিজনৰ ডিটেইলছ আহিব তেওঁৰ ফটো আহিব তেওঁৰ নাম্বাৰ আহিব তেওঁৰ নাম আহিব আৰু তেওঁৰ ডিটেইলছখিনি আহিব আৰু সাইডত কাৰ্ডখনৰ ফৰ্মেট এটা আহিব তাৰপিছত মেক মাই পেমেণ্ট অপশ্যনত ক্লিক কৰক আপোনাৰ পেমেণ্ট উইণ্ডোখন ওপেন হ'ব ইয়াত আপুনি দেখিবলৈ পাব বিভিন্ন ধৰণে আপুনি পেমেণ্ট কৰিব পাৰে ইয়াৰ বাবে মাত্ৰ আপোনাৰ 50 টকা চাৰ্জ লোৱা হ'ব যেহেতু মই UPI পেমেণ্ট কৰিম গতিকে মই UPIত ক্লিক কৰিলোঁ তাৰপাছত UPI অপশ্যন কেইটা দেখা পাব মই ফোনপেত ওপেন কৰিম বা ফোনপেত মই পেমেণ্ট কৰিম গতিকে ফোনপে UPI আইডিটো মই ক্লিক কৰিলোঁ সাইডত থকা ভেৰিফাই বাটনটোত ক্লিক কৰিলোঁ ভেৰিফাই হোৱাৰ পাছত প্ৰচিড অপশ্যনত ক্লিক কৰিলোঁ লগে লগে মোৰ ফোনপেৰ UPIত এটা পেমেণ্ট লিংক আহিব 5 মিনিটৰ ভিতৰত এই পেমেণ্ট লিংকটো মই পেমেণ্ট কৰিব লাগিব পেমেণ্ট কৰি দিয়াৰ লগে লগে পেজটো ৰিডাইৰেক্ট হ'ব কিছু সময় এটা মন কৰিবলগীয়া কথা যে এইখিনি সময়ত আপুনি মোবাইলৰ ৰিফ্ৰেছ নকৰে যাতে আৰু নহয়তোবা আপুনি ডাটাটো অফ নকৰে তাৰপাছত আপুনি দেখা পাব এখন নতুন উইণ্ডো ওপেন হৈছে ইয়াত লিখা থাকিব অৰ্ডাৰ আধাৰ PVC কাৰ্ড ৰিচিভ ট্ৰানজেকশ্যন সাকসেসফুল ইয়াত পেমেণ্ট ডেট পেমেণ্ট টাইম SRN নম্বৰ ৰিচিপ্ট নম্বৰ এমাউণ্ট আৰু আপোনাৰ সাকসেসফুল অপশ্যন থাকিব আৰু তলত দেখা পাব ডাউনলোড ৰিচিপ্ট এই অপশ্যনত গৈ আপুনি ৰিচিপ্টখন ডাউনলোডো কৰিব পাৰে আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল যদিহে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব